নমস্কাৰ বন্ধুবনীসকল, কি খবৰ? সকলোৱে ভালে আছেনে বাৰু? মই চিম্পি আপোনালোকে সকলোকে মোৰ ইউটিউব চেনেলত ৱেলকাম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। এতিয়া বাজিছে 4টা। আৰু আমাৰ এইজনী নিকি টিভি চাই আছে, হাই কৈ দিয়া। আৰু আমাৰ মুনু এইটো দেখিছেনে বাৰু? ক'ত উঠিছে? বান্দৰটো এইটো বান্দৰ। আৰু আজি বতৰটো অকণমান দেখাই দিছোঁ আপোনালোকক। অলপ বতৰটো ডাৱৰীয়া হৈ পৰি আছে। আৰু মই এতিয়া বাৰান্দাতে বহি আছোঁ। এওঁ আহিব হৈছে, গেট খুলি পেলাই ৰৈ আছোঁ। আৰু এইবোৰ দেখিছেনে বাৰু মোৰ চুলিখিনি? এনেকৈ ফনিয়ালে মানে এইখিনি তললৈ কেলে বাৰু এনেকৈ বেছি এইখিনি চুটি হয় চুলিখিনি, দেখিছেনে বাৰু? আৰু এনেকৈ যদি মাজত হেতা ফালি যদি এনেকৈ যদি ফনিয়াওঁ তেতিয়া চুলি চাই ধুনীয়াকৈ থাকে। আৰু যদি এনেকৈ যদি ফনিয়াওঁ গোটেই চুলিখিনি দেখিছেনে বাৰু এনেকৈ এইখিনি বহি থাকোঁতে আমাৰ এই হাঁহখিনি আহিলে দেখিছেনে চৰিবলৈ। চাব দেই, মই বেগ কেমেৰা কৰি দেখাম। এইখিনি হাঁহখিনি ধুনীয়াকৈ ইয়াত চৰি আছেহি। এইটো ফুলগছৰ গুৰিবোৰ এতিয়া খুচৰিব দেই টাববোৰ। আৰু এইয়া আহি পাইছেহি, এইয়া পাইছেহি। এই চেনিটাইজাৰটো মাৰি দিওঁ, আহিছে যেতিয়া পুৰণা চোনা লৈ আহিব পাৰেতো। আৰু এনেকৈ বাহিৰৰ পৰা আহিলে চবতে চেনিটাইজাৰ কৰি দিয়াটো ভাল। টিভিখনত পূৰা কৰি দিছোঁ আৰু মোবাইল দুটাটো পূৰা চেনিটাইজাৰ কৰি দিছোঁ। আৰু এইয়া দোকানৰ পৰা বাহিৰে আহি মাছলিকেইটাক দানা দি আছোঁ দেই। পাইছে নি মাছকেইটা? ইয়াতে আম এটা কাটি দি লৈছোঁ আৰু ইয়াতে গাখীৰ দি ল'ম। আৰু এইকেইটাত আমি মৌজোল দি ল'ম। নালাগে গাইজ, এতিয়া বাজিছে 8টা আৰু মই এইখিনি বহিছোঁ আৰু মুনু পঢ়ি আছে। নিকি পঢ়ি হ'ল, নিকি বাপেকৰ লগত কাম কৰি আছে আৰু তাৰ মালিকে এতিয়াও কাম কৰি আছে। 8টা বাজিলে, এতিয়াও পূৰা ফুল চাউণ্ড দি মোবাইলত গান শুনি পূৰা কাম লাগি আছে। হ'ব দেই, দেখাই আছোঁ। হৈছে কেনে কাম কৰি নিকি? হা এয়া আমাৰ মুনু পিঁয়াজ কাটিছে দেই। কি হয় গাড়ী? কি গাড়ী এইখিনি ইমান ডাঙৰ? মুনু নাওখন দেখাই দিয়া। মুনুৱে নাও এখন বনাইছে নহয় ধুনীয়াকৈ। কেনেকুৱা দেখাই দিয়া মুনু। এইটোতো লগাব দিয়া। এখন কি পানীত চলে নে বিচনাত চলে? নাওখন বিচনাত চলে নে পানীত চলে?
বিছনাটো চলে আৰু পানীটো হয় নেকি আমাৰ এজনী নিকি তই নিকি চাইফালে চাই দিয়া আৰু এয়াই আছিলে মোৰ সৰু এটা চিম্পুল ব্লগ চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব আৰু যতু নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব